সাইন্টিষ্টৰ বেটাটাক দেখছা ইমান পঢ়া শুনা কৰিল কিন্তু ডিভিজন লৈ পাছ কৰিছে চাকৰি পোৱা নাই কিন্তু চাকৰি মাথা মাৰি আছে কিন্তু এইবাৰ এখন পিলপিলি লৈছে পিলপিলিখন দি ভালে পইচা পাতি ইনকাম কৰি আছে ভালে দেই মিনটো চলিতা বেয়া নহয় 1 বছৰ বাৰ ভালে দৌৰি নাই চাকৰি লৈ ফেলাৰ চাকৰি কিন্তু ল'লে আৰু কেইটা মানে দৌৰি আছে কেতিয়াতো ল'বই নিশ্চয় আৰু এই নৰেন্দ্ৰ পুতেকটো দেখছা তাই কিন্তু ভালে পঢ়া শুনা চাকৰিটা বহুত কষ্ট কৰি লৈছে কিন্তু এতিয়া এতিয়া মানুহবিলাক মানে আৰু কিছুমান আচ্ছা দাদা অৰুণৰ ঘৰ চিনি পোৱা নেকি? অৰুণৰ ঘৰ চিনি পাংতো মই গাৰ চবৰে ঘৰ চিনি পাওঁ যাৰে ঘৰ নকা কিয় যাৰে কথা নকা কিয় মই চবকে চিনি পাম মানে হেৰি লাইনৰ বিলাইছিল ৰাম যেতিয়া হাৰামি মানুহ না তাই জানা না তাই ৰাতি পুৰা লাইন চুৰ কৰে আমি হাক বাগেদি দেখা পাওঁ না সেইকাৰণে বিলটা কম আহে অলপ নাই বিলটো ঠিকে আহি আছে কোনো কিবা নাইতো তাৰ বিলটো বহুত আহে 3,000 4,000 কৰি আহে তথাপিও মই কলো লাইন কিন্তু তাই চুৰ কৰে চাহ খাবি নেকি চাহ নাখাং দে যাং মই উত্তম দাসৰ ভৰ্তা কোনফালে আছিল জানা নেকি? উত্তম দাসৰ ঘৰ চিনি পাওঁ তো এই গাঁও যাৰে কথা নকা কিয় মই চবকে চিনি পাওঁ কিয় বা লাগছিল উত্তমক ব্ৰেক ঠেক লৈ যে দেখা পাওঁ পুৰা লোন ল'বতো তাৰ কাৰণে ভেৰিফাইৰ কাৰণে আহিছে লোন দিবি উত্তমক ৰাম এৰা থাৰ্ড ক্লাছ মানুহ লেনদেনৰ বুদ্ধ বেয়া কিমান যে লোন লৈছে তাই ভগৱান তাক ভুলতো যে লোন দিবা তাই ইয়াৰ পৰা পইচা লৈ তাৰ পৰা পইচা লৈ যখন লোনৰ মানুহ আহে কিস্তি নিব মানুহ ঘৰতে নাথাকে কিন্তু মই দেখা হিচাপত তাই একটাও লোনে লোৱা নাই মই কোৱা এটা কলো বাকী তোমাৰ কথা গিলা চাবি বেনি পছন্দ হৈছে আরে বিয়ানি চাবা আহা নাইতো তাকেতো আমাৰ ঘৰৰ পৰা চব পছন্দ হৈছে এখন বিয়াই কেখন যা আমাৰ ঘৰত ঠিক আছে তেনেহলে আমি কালিয়ে যাম কিয় যে আপিলা ৰিজেক্ট কৰে মোৰ বেচাটা চাইন্টিষ্টা কি হ'ল ক'ৰ পৰা আহিলি নাই ইফালে গেছিলো অলপ পাথাৰৰ ফালে যাং দ পিছত তোৰ বেটাৰ বিয়াখন হল নাই ৰে বেটাটা খালি খালি আপি চাব যাম আপি গেলে খালি ৰিজেক্টে কৰি দিয়ে ৰিজেক্ট কৰিবই না ইলাকাই কৰি আছে জানা নেকি তুই কাই কৰিছে কি তাৰ মানে কি বুজি পোৱা নাই সেই মন্দিৰৰ ওচৰত যে দোকানখন আছে বেলকু তাইয়ে তোমাৰ বিয়া গিলা কেঞ্চেল কৰি দি আছে একটা আহিছিল বইটা মাৰি পাৰে আৰু একটা অফে কৰি পাৰে হয় না তুই মোক বিৰাট উপকাৰ কৰিলি ৰে এই তুই জিতা চলিৰ লগত তোৰ বেটি বিয়া দিবা খুজিছিলি মদা পি জুৱা চুৰি পিলপিলি চলে যিকেইটা পইচা পাই মদ খাই জুৱা খেলে উঠে তুই যদি নকলি হয় মোৰ বেটিৰ জীৱনটো বৰবাদ হৈ গেল হয় মানুহ দে অনাৰীৰ ঘৰ চিনি পোৱা নেকি? দিং নেকি আৰু অলপ নালাগে অনাদিৰ ঘৰ কিয় লাগছে মানে তাৰ একটা বেটা আছেতো মোৰ বেটিটাক বিয়া দিব লাগে তুমি আৰু মানুহ বিচাৰি নাপালি কিয় চলিটা ভালে দেখোন ভালে এই মোৰ ওচৰত লৈ এইটো ঘুমৰ ফাক কৰি দিম ভাল বুলি ভাবি টিভি গোদৰেজ বাইক সোণা গহনা দিবা শুনিলো খবৰদাৰ নাই চলিতে ইমান এনে ভাল নহয় যদি দিবা খোজে তাও দি ভাল নহলে দি লাভ নহব না তোমাৰ কথা এখন আলোচনা কৰো এটা কথা হওঁ তুই যদি বেয়া নাপা মোৰ বেটাটা নিচিনা ভাল চলি অঞ্চলতে না যদি তুই ভাবিছা তোৰ বেটিটাক মোৰ বেটাৰ লগত দিম বুলি তেনেহলে কথাটা ভাবিছা পাৰা এই চালা এক শিক্ষা দিবা লাগব মানে ঐ দোকানৰ পৰা ওলা তো কেনা মানুহে মোৰ বেটাৰ বিয়াখন সমানে না কি তোৰ বেটাৰ বিয়াৰ মই কি কৰবা গৈছো মই বেটি ঘৰৰ পৰা অহা মানুহবিলাক কিয় তুই বেয়া বেয়া কথাবিলাক কয়া তুই হা মই বেটাৰ বিয়াখন যে কেঞ্চেল গম পা তুই মই এনেকা চুতীয়া মানুহ হয়তো যাৰে তাৰে কথা য'তে ত'তে লাগাম এইবাৰ তোক লাজ আনি দিলে কিন্তু নেক্সট টাইম এনে নকৰিবি যা মোৰ নিচিনা মানুহটা আৰু বোলে মই বোলে বেলেগৰ কথা কম
তোমাৰ কলৰখান লাগছিল অলপ। কদৰখান লাগছিল? কদৰখানটো অলপ দেৰি হ'ব। মোক অলপ লাগব যে, তুই অলপ দেৰিকে পাবি। তোৰ বেটা তাৰ এখনো বিয়া হোৱাই নাই না? কেনেকে বিয়া হ'ব? এই বেলকো চাহৰ দোকান থাকালে কোনোদিন বিয়া নহয়। মোৰ বেটা নহয়, বেলেগৰ বেটা গিলাও বিয়া হবা নহয়। মৰিলেহে মোৰ বেটাৰ বিয়া হ'ব। যদি তোৰ বেটা আগতে মৰি যায়, বুঢ়া মই আগত মৰিম না? না পেলকু থকা অৱস্থাত যদি তোৰ বিয়াই নহয়, মৰবাওতো পাৰা না। বুঢ়া মই মৰিম না? এই বেটা নামাৰো নামাৰো, জেললৈ তোৰ জামালা বনালে বিয়া কৰাম না ভাবি।